মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক ৰাণী বাইদেউ ইউটিউব চেনেললৈ স্বাগতম। আজি আহাচোন আমি কেইটামান সাঁথৰ শিকোঁ। তোমালোকে বিদ্যালয়ৰ পাঠ্যসভাত যিহেতু সাঁথৰ কোৱা, গতিকে আহাচোন আমি আজি কেইটামান সাঁথৰ চাওঁ। আমতলৰ পানীখিনি চামতলে যায়, ধোবাই ধোৱা কাপোৰখন খমখমাই যায়। উত্তৰ হ'ব বৰতাল। আতি 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 সাতখন কাপোৰৰ গাঁঠি। উত্তৰ হ'ব কলডিল। তাৰপিছত চোৱা, ইফালেও ঢাপ সিফালেও ঢাপ, মাজতে কাৰহলা সাপ। উত্তৰ হ'ব মাকো। এজোপা বিৰিণা তাতে চৰে হৰিণা, দহোতাৰে খেদে দুটাৰে মাৰে। উত্তৰ হ'ব ওকণি। এখোজ দুখোজ যায় মূৰ দাঙি চাই। উত্তৰ হ'ব বেজী। অসম দেশৰ বিশাল কথা, কি গছৰ পাত গোটা। উত্তৰ হ'ব পিঁয়াজ। এজনী কলি গাই সাতখন পথাৰৰ ধান খায়। উত্তৰ হ'ব কাঁচি। ঠিক আছে, ধন্যবাদ।